ঠাইত আজি আপোনালোকক অন্য এটা বস্তু দেখুৱাম। আজি ৰঙালাও ফ্ৰাই। এয়া ৰঙালাও ফ্ৰাই কৰি কাটি লৈছোঁ ৰঙালাও। এয়া চাউলৰ গুড়ি, জলকীয়া, আদা, নহৰু মিলাই লৈছোঁ। চব তেলত দিম ধুনীয়াকৈ। চব খাবলৈ ভাল লাগিব। চব আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই লাইক কমেণ্ট কৰিব। নতুনকৈ উঠিছোঁ, আপোনালোকৰ আশীৰ্বাদ লাগিব, সহায় সহযোগ লাগিব। থেংক ইউ। ছাবস্ক্ৰাইব কৰি দিব। এয়া পিচকৈ ফ্ৰাই কৰিছোঁ। এয়া হৈ গৈছে অলৰেডি। এয়া কফি